দুদিনমান থাকোঁতে প্ৰসংগ পাঠ কৰোৱা হ'ল ঘৰত। ভাবিলোঁ অলপমান নাম প্ৰসংগ কৰিলে ভকথা কৰিলে মনটো ভাল লাগে, লগতে ঘৰখনতো এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হয়। আৰু আশে পাশে থকা কিছুমান মানুহকো আমি নিমন্ত্ৰণ জনালোঁ যাতে সকলোৱে একেলগে পথখনৰ পৰা জ্ঞান ল'বও পাৰোঁ, দিবও পাৰোঁ। The next day. নেক্সট দিনা আছিল যাত্ৰা সান্দা। আমাৰ অসমীয়া সমাজৰ একেবাৰে প্ৰথম ষ্টেপটো হ'ল বিয়া বুলি যাত্ৰা সান্দা। কাৰণ এই সান্দা খুন্দা অৰ্থই এইটো যে বিয়াৰ দিনা ৰাতি দৰা কইনাক যিহেতু লঘনে থাকে তাহাঁতে, তো তাহাঁতক এইবোৰ জলপান দিয়া হয়। লগতে মাক দেউতাক সকলোৱে মিলি জলপান খায়। আৰু এয়া মই যিহেতু কইনাৰ বৌয়েক, তো বৌয়েক হিচাপে মই এইখিনি কৰিলোঁ আগভাগ লৈ পেলাই। গাঁৱত বাৰু ধানৰ কৰে পাত, ইয়াতেনো ধান ক'ত পাম, সেইকাৰণে চাউলৰে কৰিলোঁ। আৰু যেতিয়ালৈকে ভাজা নহয় তেতিয়ালৈকে কেৰাহীও নমাব নোৱাৰে, লগতে জুইও। আৰু যোনে খুন্দি আছে তাহাঁতৰ হাতো চেঞ্জ হ'ব নোৱাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই।